মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখন হৈছে 2023 চনৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ ইয়াৰ আমি উত্তৰখিনি কৰি দিবলৈ আজিৰ এই ভিডিঅ'টিত চেষ্টা কৰিম এক নম্বৰত দিছিলে চুজ দ্য কাৰেক্ট আনসাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা যদি y হয় আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y এর মান কিমান হ'ব সুধিছে অপচন এ দিছিলে 12 অপচন বি দিছিলে 15 অপচন সি দিছিলে 10 অপচন ডি দিছিলে 20 শুদ্ধ হ'ব অপচন নম্বৰ সি থকাটো 10 Next 2 number, which of the following is a square of an odd natural number? তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ অপচন এ দিছিলে 256 অপচন ডি 169 অপচন সি 546 অপচন ডি 754 শুদ্ধ হ'ব অপচন নম্বৰ বি থকাটো 169 নেক্সট 3 নম্বৰটো চোৱা কি দিছে ইমানৰ মান কিমান হ'ব এখিনিৰ মান কিমান হ'ব সুধিছে অপচন এ দিছিলে 6 অপচন বি 7 অপচন সি 8 অপচন ডি দিছিলে 9 শুদ্ধ হ'ব অপচন নম্বৰ সি থকাটো 9 নেক্সট আছিল ইউক্লিডৰ বিভাজন প্ৰক্ৰিয়া অনুসৰি যদি a আৰু b যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয় তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা q আৰু r পোৱা যাব যাতে এই অপচনসমূহ কি দিছে চাই লও শুদ্ধ হ'ব অপচন নম্বৰ সি থকাটো এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰ পৰিমেয় সংখ্যা ইমানৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল অপচন এ দিছিলে 3 অপচন বি 4 অপচন সি 1 অপচন ডি দিছিলে 5 শুদ্ধ হ'ব অপচন নম্বৰ 8 থকাটো 3 নেক্সট যদি ইমান বহুপদটোৰ এটা শূন্য 1 হয় আৰু b ৰ মান হ'ব অপচন এ দিছিলে -1 অপচন বি দিছিলে 1 অপচন সি দিছিলে 0 অপচন ডি দিছিলে -4 অপচনসমূহৰ ভিতৰত শুদ্ধ হ'ব অপচন নম্বৰ 8 থকাটো -1 নেক্সট কোৱেশ্চনটো চোৱা কি দিছে যদি এটা বহুপদৰ শূন্যকেইটাৰ যোগফল আৰু পূৰণফল p আৰু q হয় তেন্তে বহুপদটো হ'ব অপচন বিলাক দিয়া আছে অপচনৰ শুদ্ধ হ'ব x² - p + q x + pq এইটো হ'ব ইয়াৰে শুদ্ধ সৰি d টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ c টো নহয় d টো হ'ব শুদ্ধ x² - px + q এইটো হ'ব শুদ্ধ নেক্সট কোৱেশ্চন ax + by + c = 0 সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল শুদ্ধ হ'ব অপচন নম্বৰ সি থকাটো c = 0 অপচন সি হ'ব শুদ্ধ উত্তৰ তাৰপিছত দিছিলে y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব ইয়াৰ উত্তৰটো অলপ কনফিউজ হৈ আছে গতিকে তোমালোকে কি লিখিছা কমেন্ট বক্সত আমাক জনাবলৈ নাপাহৰিবা 9 নম্বৰ কোৱেশ্চনটোৰ উত্তৰটো নেক্সট 10 নম্বৰ এটা দিগত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 5 তেন্তে সমীকৰণটো হ'ব অপচনসমূহ চাই লোৱা শুদ্ধ হ'ব অপচন নম্বৰ 8 থকাটো x² - 5x + 6 = 0 তাৰপিছত 2 নম্বৰ দিছিল চুজ দা কাৰেক্ট আনসাৰ অফ দা ফলোইং তলৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিল যদি 4/5a2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে a এর মান কিমান হ'ব সুধিছে অপচন এ দিছিলে 7/5 অপচন বি 5/4 অপচন সি 9/5 অপচন ডি 5 শুদ্ধ হ'ব অপচন নম্বৰ 8 থকাটো 7/5 2 নম্বৰ দিছিলে Suppose ABC ৰ এটা সমদ্বিবাহু ত্ৰিভুজ য'ত কোণ C = 90 ডিগ্ৰী যদি A = 6 cm হয় তেতিয়া AB = হয় মানে AB কিমান হ'ব সুধিছে অপচনসমূহ চাই লও শুদ্ধ হ'ব অপচন নম্বৰ 8 থকাটো 6√2 cm আৰু পিছত দিছিলে 3 - 2 বিন্দুটো x অক্ষৰ পৰা দূৰত হ'ব অপচন এ দিছিলে 3 অপচন বি √13 অপচন সি 1 অপচন ডি দিছিলে 2 শুদ্ধ হ'ব অপচন নম্বৰ ডি থকাটো 2 নেক্সট কোৱেশ্চন -2 0 আৰু 4 0 সংযোগী ৰেখাখণ্ডই y অক্ষয় ভাগ কৰা অনুপাতটো কিমান হ'ব সুধিছে অপচন এ দিছিলে 2:3 অপচন বি 1:2 অপচন সি 1:4 অপচন ডি 2:1 শুদ্ধ হ'ব অপচন নম্বৰ বি থকাটো 1:2 নেক্সট এডাল সৰল ৰেখাই এটা বিন্দুক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব অপচন এ দিছিলে জ্যা অপচন বি ব্যাসাৰ্ধ অপচন সি দিছিলে স্পৰ্শক অপচন ডি দিছিলে ছেদক শুদ্ধ হ'ব এটা সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডাল হ'ব ছেদক তাৰ পিছত দিছিলে 6 নম্বৰ দি sin a = 3/5 হয় তেনে tan a কিমান হ'ব সুধিছে অপচন এ দিছিলে 3/5/3 অপচন বি 4/3 অপচন সি 3/4 অপচন ডি 2/3 শুদ্ধ হ'ব অপচন নম্বৰ সি থকাটো 3/4 তাৰ পিছত কি দিছে চোৱা যদি O কেন্দ্ৰযুক্ত এটা বৃত্তৰ TP আৰু TQ দুটা স্পৰ্শক যাতে POQ = 110 ডিগ্ৰী তেন্তে কোণ PTQ সমান হ'ব
অপশ্যন এ দিছিলে 60 ডিগ্ৰী, অপশ্যন বি 70 ডিগ্ৰী, অপশ্যন চি 80 ডিগ্ৰী, অপশ্যন ডি দিছিলে 90 ডিগ্ৰী। শুদ্ধ হ'ব অপশ্যন নম্বৰ বি থকাটো 70 ডিগ্ৰী। তাৰপিছত দিছিলে এটা ঘনকৰ পৃষ্ঠকালি যদি 486 চেণ্টিমিটাৰ স্কুৱেৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব। এটা ঘনকৰ পৃষ্ঠকালি যদি 486 চেণ্টিমিটাৰ স্কুৱেৰ হয় তেন্তে ইয়াৰ আয়তন হ'ব 81 চেণ্টিমিটাৰ কিউব। তাৰপিছত দিছিলে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হ'লে মাধ্য কিমান হ'ব। অপশ্যন এ দিছিলে 30, অপশ্যন বি 33, অপশ্যন চি 27, অপশ্যন ডি 35। শুদ্ধ হ'ব অপশ্যন নম্বৰ চি থকাটো 27। যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই, চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে তাৰপিছত দিছিলে এটা লুডুগুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা হ'ব। অপশ্যন এ দিছিলে 3/2, অপশ্যন বি 2/3, অপশ্যন চি দিছিলে 1, অপশ্যন ডি দিছিলে 0। শুদ্ধ হ'ব অপশ্যন নম্বৰ ডি থকাটো 0। তাৰপিছত 3 নম্বৰত দিছিল আনচাৰ দ্য ফলোয়িং এজ ডাইৰেক্টেড, নিৰ্দেশ অনুসাৰে তলৰ কুৱেশ্যনকেইটাৰ উত্তৰ দিবলৈ দিছিল। ইয়াতে দিছিল এটা ৰম্বছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ হ'লে কালি কিমান হ'ব। এইখিনিৰ ভিডিঅ' আমি অন্য এটা ভিডিঅ'ত আপলোড কৰিম উত্তৰৰ সৈতে, আৰু যিকেইটা MCQ আছিলে ইয়াৰ কেৱল কোনটো শুদ্ধ হ'ব সেইটোহে ভিডিঅ'টোত জনোৱা হ'ল। অন্য এটা ভিডিঅ'ত গোটেইখিনি উত্তৰ আমি কৰি দিম। গতিকে চাবলৈ বিচৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ইংৰাজীৰ কুৱেশ্যন পেপাৰখনৰ ভিডিঅ' আপলোড কৰা আছে উত্তৰৰ সৈতে, যদি চোৱা নাই চাই ল'বা।